ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত অনুশীলনী 4.3 2 1 আৰু 2 সমাধান কৰিম। প্ৰশ্নত দিয়া আছে যে দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি দ্বিঘাত সমীকৰণবোৰক মূল নিৰ্ণয় কৰিব দিছে। ইয়াতে তোমালোকে দ্বিঘাত সমীকৰণৰ যিটো ষ্টেণ্ডাৰ্ড ফৰ্ম সেইটো জানিব লাগিব আৰু দ্বিঘাত সমীকৰণৰ ষ্টেণ্ডাৰ্ড ফৰ্মটো কি এইটো মই সাইডত তোমালোকক লিখি দিছো। দ্বিঘাত সমীকৰণৰ ষ্টেণ্ডাৰ্ড ফৰ্মটো হৈছে x² + bx + c = 0। ইয়াতে তোমালোকে a b c দেখিছা, এইবোৰ বাস্তৱ সংখ্যা আৰু ইয়াৰে a মানে 0 হ'ব নোৱাৰে, অৰ্থাৎ a not equal to 0 হল। এইটো দ্বিঘাত সমীকৰণৰ ষ্টেণ্ডাৰ্ড ফৰ্ম। এতিয়া আমি প্ৰশ্নটোৰ সমাধানটোলৈকে আগবাঢ়ো। ইয়াতে তোমালোকে x² ৰ সহগ কি দেখিছা? 2 দেখিছা। এই 2টোৱে হ'ব তোমাৰ a ৰ মান হল। এইবাৰ x ৰ সহগ কি দেখিছা চোৱাচোন, -7 দেখিছানে? এই -7টো হ'ব b ৰ মান হল। আৰু যিটো ধ্ৰুৱক পদ 3টো দেখিছা, এই 3টো হ'ব তোমাৰ c ৰ মান। কি বুজিলা? মই আকৌ এবাৰ কৈছো, ধুনীয়াকৈ চাই যোৱা। x² ৰ সহগ যে 2 দেখিছা, এই 2 হ'ব a ৰ মান। x ৰ সহগ যে -7 দেখিছা, এই -7টো হ'ব b ৰ মান। আৰু ধ্ৰুৱক পদ যে 3 দেখিছা, এই 3টো হ'ব c ৰ মান। এতিয়া এই দ্বিঘাত সমীকৰণটোৰ বাস্তৱ মূল আছে নে নাই সেইটো জানিবলৈ তোমালোকে b² - 4ac এই ভেদ নিৰূপকটোৰ মান উলিয়াই ল'ব লাগিব। ঠিক আছে, তেতিয়াহ'লে চোৱা ইয়াতে কি আছে? b আছে হয়নে? b ৰ ঠাইত b ৰ মানটো আমি বহুৱাই দিম আৰু b ৰ মানটো কিমান আছে চোৱাচোন, -7 আছে। গতিকে b ৰ ঠাইত -7 বহুৱাই দিলোঁ। লগত এটা কি আছে? স্কুৱেৰ আছে, তো স্কুৱেৰটো দি দিলোঁ। কি চিন? মাইনাছ চিন আছে। কি সংখ্যা এইটো? 4 আছে। 4টো 4 বহাই দিলোঁ। তাৰপিছত এইটো কি? a আছে ন? a মানে a ৰ ঠাইত a ৰ মানটো বহাই দিয়া। a ৰ ঠাইত কি হ'ব? a ৰ মানটো কিমান? 2। গতিকে a ৰ ঠাইত 2 বহাই দিলোঁ। আৰু c ৰ মান কিমান? c ৰ ঠাইত কি বহুৱাম? এইটো c ৰ ঠাইত কি? 3 বহাই দিম। দিলোঁ বহাই। তাৰপিছত এতিয়া সমাধান কৰিম। -2টা পূৰণ কৰিলে মাইনাছে কি হ'ব? প্লাছ হ'ব। আৰু 7 দুটা পূৰণ কৰিলে 7 7 গুণ কিমান? 49। মাইনাছ চিন আছে। এই 4 2 আৰু 3 পূৰণ হৈ আছে। কিমান হ'ব পূৰণ কৰিলে? 4 2 গুণ 8, 8 3 গুণ কিমান? 24। গতিকে 49ৰ পৰা 24 মাইনাছ কৰাছো কিমান পাবা? 25 পাবা। এই 25টো কাতকৈ ডাঙৰ? শূন্যতকৈ ডাঙৰ হয়নে? তাৰমানে আমি যে b² - 4ac এইটোৰ মান কিমান পালোঁ? 25 পালোঁ। শূন্যতকৈ ডাঙৰ পাইছোঁ। আৰু যদি শূন্যতকৈ ডাঙৰ পাইছোঁ তেতিয়াহ'লে এই দ্বিঘাত সমীকৰণটোৰ বাস্তৱ মূল আছে। আৰু যদি বাস্তৱ মূল আছে তেতিয়াহ'লে আমাক প্ৰশ্নই কি কৈছে? দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰিব দিছে। যদি বাস্তৱ মূল আছে তেতিয়াহ'লে তোমালোকে দ্বিঘাত সূত্ৰটো প্ৰয়োগ কৰি দিবা। আৰু দ্বিঘাত সূত্ৰটো কি? x = -b ± √b² - 4ac/2a হয়। এতিয়া মানবোৰ বহাই গ'লে হ'ল, ধুনীয়াকৈ আমি সমাধানটো কৰিম। চাবাইডাল কি চিন আছে? মাইনাছডাল আছে, দি থৈ দিবা। এইটো b আছে ন? b ৰ ঠাইত b ৰ মান বহুৱাবা। b ৰ মান কিমান আছে চোৱাচোন, b মানে -7। গতিকে b ৰ ঠাইত -7 বহুৱাই দিবা হ'ল। তাৰপিছত কি চিন আছে? প্লাছ মাইনাছ তেল দিলা। তাৰপিছত ৰুট আছে ন? ৰুট অভাৰডাল দিবা। ইয়াতে যে b² - 4ac দেখিছা, b² - 4ac ৰ মানটো আমি উলিয়াই থৈ দিছিলোঁ। কিমান পাইছিলোঁ? 25 পাইছিলোঁ হয়নে? গতিকে b² - 4ac ৰ ঠাইত আমি 25টো বহাই দিম হ'ল। তলত আছে 2 পূৰণ a ৰ ঠাইত a ৰ মান কিমান আছে? 2 আছে, 2 দিলোঁ। এতিয়া সমাধানখিনি আমি ধুনীয়াকৈ কৰিম। চোৱা, মাইনাছে +7 থাকিল, প্লাছ মাইনাছ আছে। এইটো যে 25 দেখিছা, 25ৰ বৰ্গমূল ওলাব লাগে। কিমান গুণ 25 হয়? 5 5 গুণ 25 হয়। গতিকে 25ৰ বৰ্গমূল কিমান হ'ব? 5 হ'ব। তলত 2 আৰু 2 পূৰণ হৈ আছে। 2 2 গুণ কিমান? 4। গতিকে x = আমি কি পালোঁ? 7 ± -5/4। এইখিনি এবাৰ প্লাছত লিখিলে হ'ল আৰু এবাৰ মাইনাছত লিখিলে হ'ল। এতেকে x = কি হ'ব? এবাৰ আমি প্লাছত লিখিম 7 + 5/4 এনেকৈ লিখিম। আৰু এবাৰ লিখিম আমি মাইনাছত। x = কি? 7 - 5/4। এবাৰ প্লাছত লিখিবা আৰু এবাৰ মাইনাছত লিখিবা। এনেকৈ পৃথকভাৱে লিখিবা। এটা সমাধান কৰোঁ দিয়াচোন। 7 5 কিমান? 12। তলত আছে 4। 4 3 গুণ 12 কিমান পালোঁ? 3 পালোঁ। এইখিনি সমাধান কৰি কিমান পাবা? 7ৰ 5 গ'লে 2। তলত আছে 4। 1 2 গুণ 2, 2 2 গুণ 4। গতিকে কি পালোঁ? 1/2 পালোঁ। এতেকে মূল দুটা আমি পালোঁ। এটা পালোঁ কি? 3 আৰু এটা পালোঁ 1/2। এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোৰ সমাধানলৈকে আগবাঢ়িম। 2 নম্বৰ প্ৰশ্নটি আছে 2x² + x - 4 = 0। ইয়াতে যে তোমালোকে x² ৰ সহগ 2 দেখিছা, এই 2 হ'ব a ৰ মান। আৰু x ৰ সহগ ইয়াতে একো নাই মানে এটা 1 আছে।
xৰ সহগ এই 1 যে দেখিছা এই 1 হ'ব তোমাৰ bৰ মান আৰু যে ধ্ৰুৱক পদ -4 দেখিছা এই -4টো হ'ব তোমাৰ cৰ মান হল এটা কথাটো হল এই যে দ্বিঘাত সমীকৰণটো এই দ্বিঘাত সমীকৰণটোৰ বাস্তৱ মূল আছে নে নাই হেয়া জানিবলে তোমালোকে ভেদ নিৰূপক অৰ্থাৎ b² - 4ac ৰ মানটো উলিয়াই ল'ব লাগিব এটা যে তোমালোকে দেখিছা ইয়াতে b2 b ঠাইত bৰ মান বহুৱাব লাগিব bৰ ঠাইত কি বহুৱাবা bৰ মান 1 আছে b ঠাইত 1 বহুৱাবা লগত এটা কি আছে স্কয়াৰ কি চিন মাইনাস কি সংখ্যা এইটো 4 তাৰ পিছত এইটো a আছে ন a ঠাইত a ৰ মান কিমান a ৰ মানটো 2 আৰু এইটো কি c c ঠাইত c ৰ মান বহাই দিবা c ৰ মান কিমান -4 হল এতিয়া 1 দুটা পূৰণ কৰিলে 1 1 গুণ কিমান হয় 1 হয় ইয়াতে যে মাইনাস আৰু মাইনাস দেখিছা এই দুটা পূৰণ হৈ আছে মাইনাসে মাইনাস পূৰণ কৰিলে কি হ'ব মাইনাসে মাইনাসে প্লাস হয় আৰু ইয়াৰে 4 2 4 এইবিলাক গুটেই পূৰণে হৈ আছে 4 দুগুণ কিমান হয় 8 হয় 8 4 গুণ কিমান 32 1 আৰু 32 যদি যোগ কৰা কিমান পাবা 33 পাবা এই 33 টো কাটকে ডাঙৰ শূন্যতকে ডাঙৰ অৰ্থাৎ 33 টো কি হ'ব গ্ৰেটাৰ দেন হ'ব যদি b² - 4ac ৰ মানটো শূন্যতকৈ ডাঙৰ ওলাইছে তেতিয়া হলে এই প্ৰশ্নত যেটো দ্বিঘাত সমীকৰণ দিছে এই দ্বিঘাত সমীকৰণটো মানে বাস্তৱ মূল ওলাব আৰু যদি দ্বিঘাত সমীকৰণটো বাস্তৱ মূল ওলাই তেনে হলে তোমালোকে দ্বিঘাত সূত্ৰটো প্ৰয়োগ কৰিব লাগিব আৰু দ্বিঘাত সূত্ৰটো কি অলপ আগত মই ক'লো x = কি -b + √b² - 4ac / 2a হল এতিয়া খুব ধুনিয়াকে আমি সমাধানখিনি কৰিম ইয়াতে আছে তোমাৰ মাইনাস ডাল দিলা এইটো আছে b ঠাইত bৰ মান কিমান 1 বহাই দিলা তাৰ পাছত কি চিন প্লাস মাইনাস ইডাল আছে ৰুট অভাৰ ডাল দি লবা তাৰ পাছত ইয়াতে চোৱাচোন b² - 4ac আছে হয়নে এইখিনিৰ মান কিমান পালো অলপ আগত আমি উলিয়াইছিলো b² - 4ac ৰ মানখিনি কিমান পাইছিলো 33 পাইছিলো গতিকে b² - 4ac ৰ ঠাইত আমি কি বহাই দিম 33 টো বহাই দিবা এইটো বহাই দিবা আমি অলপ আগত উলিয়াই থৈছো নহয় মানটো তলত কি আছে 2 আছে 2 বহাই দিলো তাৰপিছত a আছে a ঠাইত a ৰ মান কিমান 2 বহাই দিলো এতিয়া কি পালো -1 প্লাস মাইনাস √33 আৰু তলত 2 দুগুণ কিমান পালো 4 পালো এই যে আমি এইখিনি x ৰ মান পালো ন এই x ৰ মানখিনি এবাৰ প্লাসত লিখিবা আৰু এবাৰ মাইনাসত লিখিবা হল এটাকে মূল দুটা আমি পাই গলো কি পালো -1 এবাৰ প্লাসত লিখিবা প্লাস √33 বাই কিমান 4 আৰু এটা কি পালো -1 বাটলৰ চিনডাল -√33 বাই কিমান 4 হল এইখিনি এবাৰ প্লাসত লিখিবা আৰু এবাৰ মাইনাসত লিখিবা এনেকে পৃথক ভাবে লিখিবা আশা কৰো তোমালোকে গণিত দুটা বুজি পাইছা ইয়াৰে পৰৱৰ্তী ভিডিঅত ইয়াৰে পিছৰ কোৱেশ্চনখিনি লৈ আহিম শেষত আটাইকে ধন্যবাদ জনাই আজি ভিডিঅটি মই ইমানতে সামৰিছো